এই যে কাষ্টাৰ্ডটো কাৰ ফেভৰেট বাৰু মোৰো নাছিলে জানেনে কিন্তু এই কেইদিনমানৰ পৰা কিনো লাগিছে কাষ্টাৰ্ডকো খাই হেঁপাহে নপৰে সেইকাৰণে ঘৰলৈকে আনিলৈছোঁ আৰু ধুনীয়াকৈ বনাই খাই থাকিম বুলি যিমান দিন খাবলৈ মন যায় এনেকৈ বুলি আজি কাষ্টাৰ্ডটোৱে বনাই দেখাইছোঁ আপোনালোকক আৰু এইজনী হৈছোঁ মই নতংকি কৰি বনাই থাকোঁ আৰু চিটিবোৰ আৰু ইয়াতে দিলোঁ 3টামানহে আছিলে মোৰ ওচৰত ফ্ৰুটছ আঙুৰ থাকিলে বেছি ভাল লাগে কিন্তু আঙুৰটো নাই আপেল ডালিম আম এনেকৈ বনাইছোঁ আৰু ওপৰতে অকণমান আলমণ্ড দি দিছোঁ আৰু ধুনীয়াকৈ ফ্ৰিজত ৰাখি থ'ম ঠাণ্ডা হ'লেহে খাই ভাল লাগে আৰু ওচৰতে এয়া বিয়া আছিলে বিয়ালৈ বুলি গ'লোঁ ববহঁতৰ লগতে আৰু কইনাজনী দেখিছেনে আমাৰ যদি কোনোবাই চিনি পাইছে তেতিয়াও কমেণ্ট এটা কৰি জনাব আৰু যদি চিনিও নাই পোৱা তেতিয়া ধুনীয়া বুলি কমেণ্ট এটা কৰিব আৰু ইয়াক অকণমান সময় বহাৰ পিছতে আমাক খাবলৈ মাতিলে আৰু ধুনীয়াকৈ আমি খাই মেলি ঘৰলৈ বুলি গুচি আহিলোঁ বেছি দেৰিও থাকিব নোৱাৰি নহয় ইমানকৈ খাইছে বুলি ক'ব বিয়াৰ ঘৰত আজিলৈ ইমানেই আশা কৰোঁ চাই ভাল পালে নেক্সট মিনি ব্লগত লগ পাম বাই